তেছতে আহি পালে হেঁপাহৰ ৰঙালী বিহু। ৰঙালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। পিছ পৰি ৰোৱা নাই কংক্ৰিটৰ মহানগৰীও। মহানগৰীৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰঙালী উৎসৱ। এয়া মহানগৰীৰ হায়াত হাস্পতালৰ দৃশ্য। হায়াত হাস্পতালত এইদৰে বিহু নাছিলে চেতনা বাইদেৱে। চেতনা বাইদেউক নচুৱাবলৈ গীত গালে সমৰ হাজৰিকা, জেপি দাস আৰু জিনা ৰাজকুমাৰীয়ে। হস্পিটাল চৌহদত উখল মাখল পৰিৱেশ। চেতনা বাইদেউক নচা দেখি ৰ'ব নোৱাৰিলে হস্পিটালৰ কৰ্মচাৰীয়েও। সকলোৱে কঁকাল ভাঙি নাছিলে। হায়াত হাস্পতালৰ এয়া ব্যতিক্ৰমী প্ৰয়াস। চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলক ৰঙালীৰ আমোদ দিবলৈকে এই বিশেষ আয়োজন। আজি আমাক এনেধৰণে হায়াত হস্পিটাললৈ মাতিলে, যিখিনি আপোন পৰিয়াল বুলিয়ে কৈছোঁ গোটেইখিনিয়ে, আৰু তেওঁলোক আৰোগ্য হওক তাকে আমি বিহুৰ সম্ভাষণেৰে নতুন বছৰটো যাতে শুভ হয়, মংগলময় হয়, তাকে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰিলোঁ। আৰু আমি আটাইবিলাকে মিলিজুলি অলপমান বিহু পাতিলোঁ, ৰঙালী উৎসৱ পাতিলোঁ, আৰু তাৰেই অসমবাসী ৰাইজলৈ আমি আমাৰ সেৱা যাচিলোঁ আৰু শুভেচ্ছা জনালোঁ। ৰাইজখনৰ যাতে জয় জয় ময় হওক, সকলো কুশলে থাকক, দাঁতে উঠেও নালাগক, তাকে ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ। মই প্ৰথম আহিছোঁ, খুব ভাল লাগিছে, কাৰণ এনেকুৱা এটা পদক্ষেপ লৈছে হায়াত হস্পিটেলৰ কৰ্তৃপক্ষই। আৰোগ্য কামনা কৰিছে। ইয়াত যিসকল ৰোগী আছে তেওঁলোকক এটা আনন্দ দিবৰ কাৰণে বিহুৰ প্ৰাক মুহূৰ্তত তেখেতসকলে এইটো অনুষ্ঠান এটা অনুষ্ঠিত কৰিছে, আৰু মই আহিবলৈ পাই আনন্দিত হৈছোঁ। প্ৰাক বিহু মানে বিহু অহাৰ আগতেই যদি বিহু নিমন্ত্ৰণ জনায়, তাতকৈ মানে কি ভাল অসমীয়া মই নাই বুলিয়ে ক'ম। কাৰণ বিহুৰ দিনাহে গৰু বিহুৰ দিনাৰ পৰা বিহু হয়। এওঁলোকে পেচেণ্টৰ কাৰণে যিটো কৰিলে, কাৰণ পেচেণ্টখিনি উঠি পেলাই জজ ফিল্ডত বা ক'ৰবাত যাব নোৱাৰে, তেওঁলোকৰ বিহু আজিয়ে হৈছে, 3 দিন আগতে 4 দিন আগতে। আৰু এই প্ৰচেষ্টা খুব ভাল লাগিছে। আমাক মাতিছে, মোক নিমন্ত্ৰণ কৰি অনাৰ বাবে মই নিজকে ধন্য মানিছোঁ। সকলো চিকিৎসক তথা ৰোগী বা গোটেই কৰ্মচাৰীসকল ব্যস্ততাৰ মাজেৰে হ'লেও বহাগক আদৰণি জনাবৰ কাৰণে কিছু সময়ৰ কাৰণে ব্যস্ততাৰ মাজৰ পৰা আঁতৰি অলপমান ৰং ছটিয়াবলৈ চেষ্টা কৰিছে। যিসকল ৰোগী ঘৰলৈ যাব নোৱাৰে বা তেওঁলোককো অকণমান বহাগৰ যে ৰং, সেই মুহূৰ্তখিনি তেওঁলোকে পাইছে। আৰু খুব ভাল লাগিছে। সকলোৱে লগে ভাগে মিলি বিহু গালোঁ, নাচিলোঁ, মেলিলোঁ, খুব ভাল লাগিলে। বিহুৰ বতৰত বহু ৰোগী নিজৰ আপোন ঘৰখনলৈ যাব নোৱাৰিলে।